হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি এটা ৰেচিপি লৈ আহিছোঁ, ৰেচিপি মানে জিকা আৰু মাছৰ। তাৰপিছত ইফালে অলপমান মোকো দেখাই দি বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। ফাৰ্ষ্ট মই ইয়াতে দিলোঁ এটা গোটা পিঁয়াজ, তাৰপিছত জিৰা অলপমান পিচি দিলোঁ আৰু ভালকৈ লৰাই ইয়াত মই জিকা আৰু আলুখিনি দি দিলোঁ। এতিয়া অলপ টাইম ভাজি পেলাই ঢাকি দিম। আৰু 10 মিনিটমান ঢাকি দিয়াৰ পাছত নিজে পানীখিনি ওলাই আহিব। তাৰপিছত আকৌ মই পানীখিনি শুকাই যোৱালৈ ভাজিম অলপ টাইম। আৰু তাৰপিছত ইয়াতে দি দিলোঁ পানী আৰু ইফালে এয়া মাছকেইপিচ ভাজি থৈ দিয়া মাছকেইপিচো দি দিলোঁ। আৰু ইফালে এতিয়া এটা কেৰাহীত মই ভাজিবলৈ লৈছোঁ পেটু, মানে অকল পিঁয়াজ আৰু জলকীয়া দিয়ে ভাজিব লৈছোঁ। তাতে অকণ ভাত দি দিম, মানে পেটুখিনি অলপ কম আছেতো সেইকাৰণে দি দিম ভাত। আমাৰ অসমীয়াবোৰৰ কিছুমান থলুৱা জুতি খাই কিন্তু সঁচাকৈ ভাল লাগে দেই। আৰু এইখনেই আছিলে মোৰ আজি দিনৰ থালিখন। তো আজিলৈ বাই।